কুমুরার পানি ওই যাকে নাচনি ওই নাচিব নাজানে ওই নিয় বুঢ়া খিয়ালে পানী দিব নাহালো থো বুঢ়ী হলে নিনিওতো সমনীয়াই হাঁহিব সমনীয়াই হাঁহিব হাত পেলি নাচ কক ভাঙি নাচ এনে কধুতে নাচ এ হাত পেলি নাচ কক ভাঙি নাচ এনে কধুতে নাচ ও এনে কয়ে মাৰি যাওঁ এনে কয়ে মাৰি যাওঁ বিহু ও পুকাৰে খামেৰা লৈ আহিলা বিহুলৈ শুনি নুধুতে পাৰে মাতে ঐ নাচনি শুনি নুধুতে পাৰে শুনি নুধুতে পাৰে হালে বেজানে বনা গীত হতো গীতলো এই দহতো গীতলো ডাঙৰ মুঠিতে ঘাট তিতা কটি গনিয়ে বনা কোনে আছে পিটিব কোনে আছে পিটিব কোনে দাঁত দিব ভাত কঠিয়া তলিতে ভনী ৰখেদত আমি গৈ ওলালোৱে ভনী ৰখেদত তুমি ভাতে ৰন্ধা খাই ভনী ৰখেদত নাচে মানুহ আখাৰে জাকৈ খেলৈ আনাৰে গলে দিলে পথাৰ মাজত বগৰী হবা জানো লগৰী দিবা জানো মৰহমৰ দিবা জানো মৰহমৰ মান
রূপ করি জয় রাম বলো, জয় হরি বলো। ভাল বুলি নম নম নাৰায়ণ প্ৰসন্ন হৰিক হৰি কৈক মায়ক নিত্যা। আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ, ভাল বুলি জীৱক কৰা পৰিত্ৰাণ। আজি বৃহত্তৰ মালোৱালী কমলাবৰীয়াৰ বহাগী উদযাপন সমিতিয়ে এই বহাগী উৎসৱ উদযাপন কৰি আমাৰ সবক ইয়াত বিহু প্ৰদৰ্শন কৰিবৰ বাবে আমন্ত্ৰিত কৰি আনি তেখেতসকলে কিঞ্চিত অৰিহণা এটি গুৱাপান লৈ আমাৰ আগত শৰণাপন্ন হৈছে। এইখিনি কৰিব যাওঁতে তেখেতসকলৰ অনেকখিনি অপৰাধ হ'ব পাৰে আৰু আমাৰ ইয়াত বিহু প্ৰদৰ্শন কৰোঁতে অনেকখিনি ভুল ক্ৰুটি ৰৈ গৈছে। সৰ্বপৰাধখিনি মৰীক্ষণ কৰিব হেতু গুৰুদেৱ নাম ভকতৰ চৰণ তলত 1 কণিকামান ঠাই দিব বুলি আমি এফাকি ঘোষাৰে জনাইছোঁ বোলে। হে মুৰা দুখ গুণ দিবি চাবিহীনা নিজ কৃপা গুণে নাথ হয়ো একলে সমানে কৰা কৰো লাগি বাদ তেবে মনোৰথ সিদ্ধি হুবয় তেবে মনোৰথ সিদ্ধি হুবয় আমাৰ। জয় ৰাম বোলো, জয় হৰি বোলো। ৰাইজৰ মুখলৈ দে বোলা জয় হৰি বোলো। কৃষ্ণ hello, hello, hello. Hello, hello. বিভিন্ন জনগোষ্ঠীৰে ভৰপূৰ অসমীয়াই
অসমীয়া কলা সংস্কৃতিয়ে চোন তাকেই সূচায়। সঁচাকৈ বিভিন্ন জনগোষ্ঠীয় নৃত্যৰ বিহুৰ লগতে খুব সুন্দৰ প্ৰদৰ্শন কৰিলে। আমি বিহু দলটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিহু দলটিক অকণমান ইয়াতে ৰ'বৰ বাবে অনুৰোধ জনাইছোঁ। বিহু দলটিৰ সমশিল্পীক অকণমান মঞ্চতে ৰ'বৰ বাবে আমি অনুৰোধ জনাইছোঁ। উজুলি মুজুলি আজি মালোৱালী কমলাবৰীয়াৰ এই অস্থায়ী বিহু মঞ্চ ঘৰ ৰংঘৰ বাকৰি বিহু দলো আহিছে আৰু তেওঁলোকৰ বিহু প্ৰদৰ্শনেৰে আজিৰ বিহু মঞ্চ ঘৰখন উজুলি মুজুলি পৰিৱেশৰ সৃষ্টি কৰিলে। হয়নে নহয়? ইমান সৰুকৈ ক'লে বেয়া লাগিব, হয়নে নহয়? বঢ়িয়া। বিহু দলটিৰ সমশিল্পীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিচলা আইৰে আমি খাটি অসমীয়া, নিচলা আইৰে আমি খাটি অসমীয়া, অসমীয়া আইৰে আপোনালোক ছোৱালী ধুনীয়া। হয়নে নহয়? আমাৰ যুৱ বন্ধুসকলে ক'ব হয়নে নহয়? এইটো কিন্তু ডাঙৰকৈ আহিছে। আকৌ এবাৰ হয়নে নহয়? বঢ়িয়া। অকণমান ধেমালি কৰিলোঁ। বিহু দলটিৰ সমশিল্পীক আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠানৰ আৰম্ভণিতে এটি সুন্দৰ বিহু প্ৰদৰ্শনেৰে আমাৰ শ্ৰদ্ধাৰ দৰ্শকসকলক আপোনালোকে আপ্লুত কৰিলে। আপোনালোক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰেই কৃষ্টিৰ পথাৰত সৃষ্টি কৃষ্টিৰ পথাৰখন চহকী কৰি ৰাখক, তাৰে কামনাৰে এই মঞ্চৰ পৰা বিদায় দিম। পুনৰ শ্ৰদ্ধাৰ দৰ্শকৰ এটা ধুনীয়া হাত চাপৰে ধুনীয়াকৈ বঢ়িয়া। ধন্যবাদ। বিহু দলটিৰ সমশিল্পীক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আগবাঢ়ি যাব বিচাৰিছোঁ পৰৱৰ্তী কাৰ্যসূচীলৈ। নমস্কাৰ বিহুপ্ৰেমী ৰাইজ। ষষ্ঠবাৰ্ষিক বৃহত্তৰ মালোৱালী কমলাবৰী বহাগী উৎসৱৰ এই মঞ্চত উদ্যোক্তাসকলে আপোনালোকৰ বাবে বহু সুন্দৰ সুন্দৰ নিৰ্বাচিত অনুষ্ঠান আছে। এই অনুষ্ঠানটো উপভোগ কৰি আপোনালোকে নিশ্চয় আপ্লুত হ'ব, আনন্দিত হ'ব, গৌৰৱ অনুভৱ কৰিব। এয়া আপোনালোকক ওচৰত মই ঋতুৰাতে প্ৰতিশ্ৰুতি দিছোঁ আৰু 100% প্ৰতিশ্ৰুতি দিছোঁ। এই মঞ্চত আজি যিসকল শিল্পীয়ে নৃত্য পৰিৱেশন কৰিব, গীত পৰিৱেশন কৰিব, সঁচাকৈ আপোনালোকে উপভোগ কৰি আনন্দিত হ'ব, গৌৰৱ অনুভৱ কৰিব। আৰু যি কি নহওক আগবাঢ়ি যাব বিচাৰিছোঁ পৰৱৰ্তী কাৰ্যসূচীলৈ। এইবাৰ আমি সন্মুখৰ মঞ্চলৈ স্বাগতম জনাব বিচাৰিছোঁ এটা সৃষ্টিশীল নৃত্যৰ দল, প্ৰিয়ম ডিজাইন নৃত্য দল। আমি নৃত্য দলটোক সন্মুখৰ মঞ্চলৈ স্বাগতম জনাম। পুনৰ আপোনালোকৰ এটাৰ ধুনীয়া হাত চাপৰে ধুনীয়াকৈ সকলো একেলগে বঢ়িয়া।